নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে দীপক MB TV। আপোনালোকৰ বাবে মই লৈ আহিছোঁ 5টা সাঁথৰ। এই সাঁথৰকেইটাৰ উত্তৰ আপোনালোকে দিব পাৰে যদি কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। আজি প্ৰথম সাঁথৰটো হ'ল, কি কাম পুৰুষে এদিন কৰে আৰু মহিলাই সদায় কৰে? উত্তৰটো কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। 2 নম্বৰ সাঁথৰটো হ'ল, পেট আছে পেটু নাই, মুখ আছে জিভা নাই। কি বাৰু? ক'ব পাৰিলে আপোনালোকে কমেণ্ট বক্সত দিব, মই ৰিপ্লাই দিম। 3 নম্বৰ সাঁথৰটো হ'ল, ৰামৰ বাপেকৰ 5টা ল'ৰা। এটাৰ নাম ৰমেন, এটাৰ নাম ৰাকেশ, এটাৰ নাম মুনি, এটাৰ নাম দীপক। 5 নম্বৰটোৰ নাম কি? ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া 4 নম্বৰ সাঁথৰটো হ'ল, ক'লা ঘোঁৰাত বগা মানুহ উঠি যায়, এজন নামিলে আকৌ এজন উঠি যায়। বস্তুটো কি? ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া 5 নম্বৰ সাঁথৰটো হ'ল, কি চাইছ মোক ঠিক কৰিম তোক, চাবহি মোক নিবহি তোক। সমূহ উত্তৰ মই ইনবক্সত দিম, আপোনালোকে ইনবক্সত দিব, ৰিপ্লাইসমূহ মই কৰিম। ধন্যবাদ।